নমস্কাৰ, আজি আকৌ এটা অন্য ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোৱালিবিলাক আহিয়ে গ'ল। মই উপস্থিত আছোঁ এতিয়া চাৰিগাঁও কলা মন্দিৰত, আৰু চাৰিগাঁও কলা মন্দিৰত নতুনত্বৰে অহা 12 আৰু 13 তাৰিখে ৰাসলীলাৰ উদযাপন কৰা হৈছে। শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগি উদযাপন কৰা হৈছে। গতিকে মই আজি উপস্থিত আছোঁ তাত, আৰু ময়ো অকণমান আগতকৈ বেলেগ এটা ৰূপত এবাৰ চাৰিগাঁও কলা মন্দিৰত অভিনয় কৰিম। এইফালে এয়া আমাৰ পোৱালি কৃষ্ণ। আজি মই ভাবিলোঁ চাৰিগাঁও কলা মন্দিৰৰ পৰা আপোনালোকক দেখাওঁ কেনেকৈনো আমাৰ ৰাসৰ বাবে প্ৰস্তুতি চলোৱা হৈছে আৰু কোন আছে আজি, আৰু চাৰিগাঁও ৰাস মন্দিৰৰ এবাৰ মুখ্য আকৰ্ষণ কোন সেইটোও মই আপোনালোকক জনাম। আৰু ইয়াৰ পিছত মই আপোনালোকক দেখাম ইয়াত আজি কোন কোন উপস্থিত আছে। গতিকে বলক কলা মন্দিৰৰ ভিতৰলৈ যাওঁ। আৰু এইবিলাক পোৱালি পিলপালা কেনে গ'ল, এইটো আহি গ'ল। ইহঁতি গোপবালা নাচিব, গোপবালা এইফালে অৰ্জুনৰ ডাইলগ এটা কৈ দিয়াচোন। সখীসকল, আজি আমাৰ প্ৰাণকৃষ্ণক বগলী চৰাই কিনি পেলালে, এতিয়া আমি কালত খেলা কৰিম। সেয়া সি অৰ্জুন লৈছে বোলে। গতিকে বলক এতিয়া কলা মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু কেনেকৈ প্ৰস্তুতি চলিছে সেয়া সকলো আপোনালোকক মই দেখাই আছোঁ। আৰু নিশ্চয় 12 আৰু 13 তাৰিখে আপোনালোকক কলা মন্দিৰত লগ পাম সকলোকে। এতিয়া বলক ভিতৰলৈ যাওঁ। কেনেকৈ ক'বা ডাইলগটো তুমি? উদ্ধাৰ চাহ হেৰি গ'লগৈ নিচা। কেনেকুৱা লাগিলে? ৰাসৰ প্ৰস্তুতি আমাৰ পূৰ্ণোদ্যমে চলি আছে। গতিকে আহিব অহা 12 আৰু 13 নৱেম্বৰ তাৰিখে সকলোকে লগ পাম বুলি আশা কৰিছোঁ। আৰু আশীৰ্বাদ কৰিব যাতে আমাৰ ৰাসলীলাৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগি ধুনীয়াকৈ সুচাৰুৰূপে হৈ যায়। গতিকে আজিলৈ সামৰিছোঁ। পুনৰ আকৌ ৰাসৰ পৰা লগ পাম।